हेलो दोस्तों वेलकम टू माय चैनल मिंकुस ब्लॉग इन এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব আছোঁ পুৰা ড্ৰেছ পিন্ধি পুৰা মগললৈ যাব আছোঁ। মগলতে আপোনালোকে মই সামনে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। বগৰীবাৰী চক আহি পালোঁ। বগৰীবাৰী চাৰিআলি নতুনকৈ ৰাস্তা হৈ আছে। পুৰা লেফ্ট চাইডৰ পুৰা সম্পূৰ্ণ ৰাস্তাটো হৈ গৈছে বাৰু। এইফালে ৰাইট চাইডে যাম টংলা। এতিয়া আমি চিধা যাম ডাইৰেক্ট কালিগাঁও গৈ ওলামগৈ ব্লগ যাই থকা আৰু ন। মোৰ লগত দাদা এজন যাই আছে। কোনে লাইট একদম পুৰা যাই আছোঁ আৰু মানে এয়া ধুনীয়া ৰাস্তা। আহি পালোঁ আমি কলাইগাঁও এয়া চাই লওক অকলে মানে এনেকৈ যাই আছোঁ আৰু মানে এয়া কলাইগাঁও পালোঁ। এতিয়া আমি ইটো ৰাইট চাইডে যাব এইফালে টংলা এইফালে ওলাই যাব পাৰিব। আমি তাত এনেকৈ চিধা যাম আৰু মানে আপুনি টংলাৰ পৰা সেই কালিগাঁও পাৰ হয় এইখিনি জেগা পাব। কালিগাঁও পাৰ হৈ কেনে ইয়া চাব ইমান ধুনীয়া সেউজীয়া পথাৰ। এয়া আজি ৰ'দটো বহুত মাৰিছে তাৰমানে যোৱাকালি বৰষুণ দি আছিল তো ইয়া আমি আহি কিবা এটা চক পালোঁ মানে কিবা চক কয় আপোনালোকে কালিগাঁৱৰ পৰা কোনোবাই যদি চাই আছে মোৰ ভিডিঅ'টো কমেণ্টত জনাবচোন কি চক হয় এইটো চাই কেনে কলি হ'ল দেই যাই আছোঁ আৰু আমি ইফালে চৰ্ট হৈ যাম মানে চিচি ব্লকেৰ আছে গাঁৱলীয়া মাজেদি এই ইটা ভাটিটো বহুতকেইটা ইটা ভাটি আছে। আপুনি এইখিনি জেগা কি হয় ক'বচোন দেই মই নাজানো। এই যে প্ৰথম আহিছোঁ না চৰ্ট হয় এনেকৈ গাঁৱৰ মাজেদি এনেকৈ মঙললৈ উলিয়াই যাব পাৰিম আৰু মানে জেগাটো ক'ব দেই যাই থকা আৰু মানে আমি আহি গাঁৱৰ মাজে এটা টাৰ্ণিং এটা পালোঁ। এই ৰিক্সাখন যে আহিছে মোক মাত দিছে হাই বুলিছে। মই বোলো হাই বুলি দিলোঁ আৰু মানে হাঁহি দিছে। ব্লগ বনাই দেখা পায় আপোনালোকেও বনাব ইচ্ছা কৰিলে দেই। মই বনাই আছোঁ মানে লাহে নতুনটো ভিডিঅ' সকলোৱে ছাপোৰ্ট কৰিব দেই। আহি পালোঁ আমি মঙলদৈ মঙলদৈ তো তাৰ আৰু ভিতৰলৈকে যাব লাগিব। আমি আহি পালোঁ মঙলদৈ তিনিআলি শৰাইখন ইমান ধুনীয়াকৈ সজাইছে চাওঁ পুৰণা হ'ল ৰং চং দিলে আৰু ভাল লগা হ'ব আৰু যাওঁ আৰু নেকি আমি আহি পালোঁ। এই পাৰ্কখন কি নাজানো দেই বহুত পুৰণা হৈছে বনালে আৰু ভাল দেখা হ'ব পাৰ্কখন। এতিয়া মানে এনেকৈ আৰু কোনো তাও বহি আছে যদি হয় বনাবলৈ তাৰমানে ভাল হ'ব মানে পাৰ্কখনৰ নাম কি আপুনি কমেণ্ট। মঙলদৈত আছোঁ। মঙলদৈৰ পৰা দাদাজনে যাব ওলাইছে এই অফিচত যাব মানে অফিচত আৰু মানে তাও গাড়ী আজি বহুত গৰম মানে কি ক'ম যাব আছোঁ বাইদেউজনৰ লগত আছোঁ আৰু মানে গাড়ী চাড়ী উঠিলোঁ আৰু মানে ইয়াতে কাম হ'ল এতিয়া আৰু আছে যায় মানে হেলমেট চেলমেট আলাই লওঁ আৰু মানে পুলিচ আছে না এইটো কি বস্তু হয় আপোনালোকে গম পোৱা নাই। এই চিনেমা দেখাবলৈ যে পাওঁ আমি চিনেমা চালে এনেকৈ থকা দেখা পাওঁ আৰু চিনাৰী নিচিনাকৈ। এইটো কি মাছ হয় গম নাপাওঁ দেই। বেলেগ মাছ আছে কিন্তু কালাৰটো বঢ়িয়া। মাছবিলাক কি নাম আপুনি ক'বচোন। তলতো আছে ডাঙৰ বেলেগ একদম চাইজ লৈ দাম মানে সোধা নহ'ল। এইটো নেক্সট টাইম সুধিম আৰু মানে পাৰ্ক নতুনকৈ বনাই মানে বহুত পুৰণা হৈ গৈছে। বনাব নাজানো অলপ এনেই ঘূৰি আহিলোঁ পাৰ্কটো অলপ বহুত কিবা মানুহ নাই ইয়াত মঙলদৈত বেলেগ ঘূৰি আহিলোঁ মানে পুৰা গৰম দিছে পুৰা ঘূৰি ক'ত গৈছিলে আহিলে কি জ্ঞান দিয়া ঠিক আছে বজাৰ কৰি আহিলে বোলে তাৰপিছত মানে আৰু নেকি আৰু হ'লে আমি তাৰমানে ভাতৰ হোটেলখন বিচাৰি আছোঁ মানে মগলৈ এখন ভাল হোটেল আছে বোলে যাওঁ আৰু ন। আমাৰ দাদাজনে বোলে ভাত খাই পাইছে বঢ়িয়াকৈ ভাতৰ হোটেলখন বিচাৰি আছোঁ মানে কি হোটেলখন নাজানো আৰু যাওঁ আৰু খাংগে আৰু নেকি দাদাই মাজতে মাতিছে অলপ খানাটো ভাল বনাই কেনেকৈ খানাটো অলপ খানা বঢ়িয়া। নামটো কি আছে ৰবিৰাম বৰা তাৰমানে হোটেলৰ নামটো নীৰা পুৰা নীৰা আছে হোটেল নীৰা আহিলোঁ আজি প্ৰথম মঙলদৈ হোটেল নীৰা সোমাই যাওঁ আৰু কেনে খানাটো চাই লওঁ অলপ নে কি সেইখিনি চালোঁ যে ইমান ধুনীয়া থালিখন দিছে না এইটো খাওঁৱে লাগিছে তাৰমানে আইটেম চাওঁ না কি ধুনীয়া আইটেম দিছে বহুতকেইটা আইটেম আছে। বিলাই আছে মানে আৰু ভিডিঅ' কৰিব নহ'ল আপোনালোকৰ দেখা নহ'ল খাৱাখিনি নকৰিলোঁ আৰু মানে কি মজা লাগিছে ভাই ভাতখিনি বেলেগতো এইটো কাহৰ কাঁহী দিছে একদম পুৰা নিৰামিষ খাই কেনে একদম 3বাৰমান ভাল হৈছে মানে হ'লে খাৱা আছিলোঁ আৰু এতিয়া আমি ঘৰত যাই আছোঁ আৰু মানে খাওঁতো ধুনীয়া লাগিছিল দেই। এইটো পুৰা 4বাৰ মানে ভাতে লৈছোঁ মানে দেই আৰু খালোঁ আৰু ইমান ধুনীয়া লাগিছে কৃষ্ণ অপূৰ্ব হাতীগড় হয়তো লগ পালোঁ আপোনালোকৰ দেখুৱালোঁ মানে এইটো হাতীগড় কালি অলপ কিবা কিবি ল'লোঁ আৰু নাকি চব যাওঁ আৰু আমি চালোঁ পথৰ ৰঙা পৰি দিছে আমাৰ। আমি আহি বগৰীবাৰী চক পালোঁ। বগৰীবাৰী চকটো এতিয়া গধূলি বজাৰ হয় এতিয়া পাব যি লাগে চব নিব পাৰিব আৰু মানে ইফালে আহিলেও ৰেলগেটটো পুৰা দেখাব অলপ বোলে ৰখাই লওক নাই পুৰা গাড়ীত যাম ট্ৰেইন আহিব নাই ঘৰ আহি পালোঁ। পিছফালে দেখাছা এখন আমাৰ গাঁও পুৰা পুৰা
বাইক চলাই আমনিয়ে লাগিছিল মই নচলালোঁ মানে আৰু ব্লগ বনাওঁতে আৰু আপোনালোকক কেনেকৈ দেখাম ভিডিঅ' নক'লে না ভিডিঅ'টো ইমানতে আছিল সকলোৱে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যাতে আৰু ভাল ভাল ভিডিঅ' বনালোঁ বাই সিমানতে আছিলে চলি তলি আউল চাউল আহিছে মানে